নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল জ্যোতি মাধৱ ব্লগ। মই বৰ্তমান গৈ আছোঁ ভাওনা চাবলৈ দৌৰপাঙত। অসমৰ ভ্ৰাম্যমান নাট্যগোষ্ঠী জনাৰ্দন নাট্যগোষ্ঠীৰ ভাওনা প্ৰদৰ্শন। আজি প্ৰথম দিন মই আহি আছোঁ বৰ্তমান, তো বলক। শ্ৰী শ্ৰী দিহিং সত্ৰ পেলাই থানৰ মুৰব্বী বিষয়া সন্মিলনী নাট্যগোষ্ঠী বাবুঘাট এখেতসকলৰ দ্বাৰা যথেষ্ট ভাওনা তথা গুৰুজনাৰ কলাকৃষ্টি প্ৰদৰ্শিত আৰু প্ৰচাৰিত হয়। ব্যক্তিগতভাৱে তেখেত এখন বিদ্যালয়ত সুকীৰ্তিৰে শিক্ষকতা কৰি আছে। আমি শ্ৰদ্ধাৰ বীৰেন ভূঞা বাপলৈ আমাৰ প্ৰাথমিক শাখাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আমি এটা সামান্য উপহাৰেৰে তেখেতৰ উপস্থিতিক আদৰণি জনাব বিচাৰিছোঁ। আমাৰ এই ভাওনা পৰিচালনা সমিতিৰ সভাপতি শ্ৰদ্ধাৰ কানাম বৰা বাবজনাক আমি তেখেতক আমাৰ এই প্ৰাথমিকৰ হৈ আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। কৃষ্ণ দৈবকী নন্দনায় নন্দ গোপ কুমারায় গোবিন্দ
বস্ত্র ধারা রাগে হিন্দুরা মানে একটা বেশি ঘুমাইছে Hoy ya,
কোনো একটু মুসিবতে পড়ে যাও যাও কাজ এবার তাড়াতাড়ি যাও কথা করছিলাম ভাইটার পরীক্ষা কার যে কি হয় তার কোন নিশ্চয়তা নাই মোৰ প্ৰভু মহান উদাৰ অযথা তেওঁ তুমি দোকানত নকৰিবা তেওঁৰ বাবে আজি আমি এই মনুষ্য জনম কৰি তারা সুচিলা তেওঁৰ বাবে আজি আমি মনুষ্য জনম কৰি তারা আমি আমি জীবন পাইছো আপোনাৰ প্ৰভু কি অতি মহান কিন্তু আমার আড়াইশ দেবতা এই কুবিমান আকাশ করে বিশাল মহৎ আর খারাপ ভাগ্য দিয়ে আমার প্রতি উপকন্ডন হয়েছিল যদি যদি ভাগ্যতে অন্ধ থাকে এভাবে কি করবো পারবে পাখির মানবে না বাকি বল আজি আমার বিপদ খাবলৈ একোৱেই নাই আমি আজি 3 দিন ধরে অনা করে আছো আমি একটু আলো বন্ধু পারা নাই মই সামনে বাকি মরে লাগে মাত্র
তোমার আগুন প্রভু লাগে মাত্র তোমার আগুন